বন্ধুসকল আপোনালোকে হোৱাটছআপৰ মেছেজসমূহ সেভ বা শ্বেয়াৰ কৰিবলৈ হ'লে আপোনালোকে নিশ্চয় স্ক্ৰীনশ্বট মাৰি সেভ বা শ্বেয়াৰ কৰে। এতিয়াৰ পৰা বন্ধুসকল আপোনালোকে হোৱাটছআপৰ মেছেজসমূহ সেভ বা শ্বেয়াৰ কৰিবলৈ হ'লে আপোনালোকে প্ৰথমে হোৱাটছআপটো ওপেন কৰি হোৱাটছআপৰ ছেটিংলৈ যাব। তাৰ পৰা আপোনালোকে চাটলৈ গৈ একেবাৰে তলত চাট হিষ্টৰী বুলি এটা অপশ্যন থাকিব। সেই অপশ্যনত গৈ পিনি এক্সপোৰ্ট চাটলৈ যাব। আপোনালোকে যাৰ মেছেজসমূহ সেভ বা শ্বেয়াৰ কৰিব বিচাৰে সেই মেছেজটো আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকে ইনক্লুড মিডিয়া আৰু উইদাউট মিডিয়া বুলি দুটা অপশ্যন পাব। আপোনালোকে যদি ফটো ভিডিঅ'সমূহ সেভ বা শ্বেয়াৰ কৰিব বিচাৰে তেতিয়া আপোনালোকে ইনক্লুড মিডিয়া কৰিব। আপোনালোকে যদি ফটো বা ভিডিঅ'সমূহ সেভ কৰিব নিবিচাৰে বা শ্বেয়াৰ কৰিব নিবিচাৰে তেতিয়া আপোনালোকে উইদাউট মিডিয়াত ক্লিক কৰিব। আপোনালোকে হোৱাটছআপৰ মেছেজসমূহ যিটো এপছত সেভ বা শ্বেয়াৰ কৰিব বিচাৰে সেই এপছটোত গৈ পিনি ক্লিক কৰি দিব। বন্ধুসকল আপোনালোকে এনেকৈ সকলোবোৰ মেছেজ একেলগতে সেভ বা শ্বেয়াৰ কৰিব পাৰিব। বন্ধুসকল আপোনালোকৰ হোৱাটছআপটো লক কৰিবৰ কাৰণে আপোনালোকে একো থাৰ্ড পাৰ্টি এপ লক ব্যৱহাৰ নকৰি আপোনালোকে হোৱাটছআপৰ ছেটিঙলৈ যাব। ছেটিঙত গৈ পিনি প্ৰাইভেচিলৈ যাব। প্ৰাইভেচি একেবাৰে তলত ফিংগাৰপ্ৰিণ্ট লকটো ইনেবল কৰি ৰাখিব। বন্ধুসকল আপোনালোকে কেতিয়াবা হোৱাটছআপৰ পৰা কল কৰিবলগীয়া হ'লে আপোনালোকে হোৱাটছআপৰ ছেটিঙলৈ যাব। ডাটা এণ্ড ষ্ট'ৰেজ ইউজ অপশ্যনটোলৈ গৈ ল' ডাটা ইউজটো ইনেবল কৰি ৰাখিব। ইনেবল কৰি ৰাখিলে আপোনালোকে যেতিয়া হোৱাটছআপৰ পৰা কল কৰিব তেতিয়া আপোনালোকৰ ডাটাসমূহ কমকৈ খৰচ হ'ব। বন্ধুসকল আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই এনেধৰণে আপোনালোকলৈ নতুন কিছুমান বিশেষ টিপছ এণ্ড ট্ৰিক্সৰ ভিডিঅ' আনি থাকিম।